নমস্কাৰ নতুন ভিডিঅ' এটালৈ স্বাগতম। প্ৰথমতে মই আহিলোঁ পথাৰখন এবাৰ চাবলৈ আৰু অলপকে ধান দেখা পালোঁ কেঁচা কেঁচা হৈ আছে, সেইখিনি কাটা হোৱা নাই। তাৰপিছত মই পথাৰখন চাব আহিলোঁ আৰু অকণমান কামো কৰিব আহিলোঁ, কাৰণ অকলশৰীয়া মানুহ কোনে কৰি দিব, যিহেতু ময়ে কৰিব লাগিব। সেইবাবে আহিলোঁ পথাৰত আৰু আমাৰ টিকলি চাওক গাইছ, আৰু তাইকো লৈ আহিলোঁ। আৰু এইফালে ধান গোটেই চাৰিওফালে দেখাই দিলোঁ, গোটেই ধানবোৰ কাটা হৈ গ'ল আৰু আমাৰ টিকলিও পূৰা খেলাত ব্যস্ত। আৰু লৈ আহিছোঁ কাৰণ লগত থাকিলে কিবা এটা ভাল লাগে, যিহেতু অকলে কিবা ভাল নালাগে। আৰু চাবচোন, যেতিয়া ওচৰত ছোৱালীজনী থাকে কাম কৰিও ভাল লাগে, কিবা আঁতৰত থাকিলে ভয় ভয় অনুভৱ হয়। সেইবাবে লগতে লৈ আহিলোঁ আৰু ধানবোৰো ধুনীয়াকৈ এঠাইত গোটালোঁ আৰু বহুতখিনি কষ্টও হৈছে। আৰু তাৰপিছত গোটাই মেলি গোটেই ধানবোৰ মানে কালি মেচিনে মাৰা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো চাব, একেবাৰে স্কিপ নকৰাকৈ। আমাৰ পথাৰখন আপোনালোকক চাৰিওফালে দেখাই দিলোঁ। এইফালে আকৌ ৰাস দেই, ৰাসো পালেহি আৰু ৰাসত নাচিব লাগিব, যিহেতু একেবাৰে ধান চান শুকুৱাই মেলি আজৰি হৈ লওঁ। সেইবাবে ধানবোৰো কাটি দিলোঁ আৰু দেই। তাৰপিছত ধানখিনি চাওক, এইফালে ধানবোৰ এনেকৈ পৰি আছে। তাৰপিছত ধানখিনি এঠাইত মই গোটালোঁ, সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ তেনেহ'লে ভিডিঅ'টো একেবাৰে সম্পূৰ্ণকৈ চাবচোন। কিছুৰ মুহূৰ্ত ধান মৰা, আৰু এয়া চাওক এইফালে আহি আছে আৰু আমাৰ মাৰি দিলোঁ আৰু দেই। তাৰপিছত এইফালে ইয়াত আহিছোঁ, অলপ সহায় কৰি দিওঁ। আৰু চাওক গাইছ, একদম মানে খেতিৰ বহুত ব্যস্ত দেই। এইফালে দেখিছে, ৰাতিপুৱাই এইফালে ধান মাৰোঁ। ঐ কি কৰিছা? আপোনালোকৰ ফালে খেতি কৰি হ'লনে নাই জনাবচোন দেই, আৰু ধান মাৰি হ'লনে নাই। আৰু ধানখিনি ৰ'দতে দি দিছোঁ আৰু পথাৰত আনিলোঁ, কাৰণ ইয়াতে মানে ধানখিনি মাৰা হৈছে। সেইবাবে ধানখিনি পূৰা এনেকৈ ৰ'দত এখন ত্ৰিপালত মেলি দিছোঁ, কাৰণ আমাৰ চোতালখনত একেবাৰে ৰ'দ নাই দেই ফ্ৰেণ্ডছ। সেইবাবে পথাৰতে অলপ অলপকৈ শুকুৱাই পেলাই বস্তাত সোমাম। এইখিনি ধানখিনি 2 বিঘাৰ মাটি হয় দেই। আৰু ধান কিমান পাইছোঁ এতিয়ালৈকে গম পোৱা নাই, কাৰণ জোখা হোৱা নাই। আৰু মেচিনে ধানখিনি মাৰিছে আৰু এনেকৈ ধুনীয়াকৈ আৰু শুকুৱাইহে থৈছোঁ। হে গাইছ, আৰু চাওক ফ্ৰেণ্ডসকল, মই ধুনীয়াকৈ এনেকৈ বহি আছোঁ, কাৰণ গৰুৱে ধানখিনি খায়ো দিব পাৰে যিহেতু। সেইবাবে ধুনীয়াকৈ আৰামত দেখিছেনে, একেবাৰে বহি লৈছোঁ আৰু গৰু চাই আছোঁ। এইফালে মানুহ চাই আছোঁ। এইফালে গৰু এজনী আছে দেই, আহিও যাব পাৰে। চ' মই এনেকৈ বহি লৈছোঁ। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ বাই বাই ফ্ৰেণ্ডছ।